হয় এজিপি আজি ৰাজ্যিক পৰ্যায়ৰ নেতৃবৃন্দ আৰু জিলা আৰু পৰিষদীয় নেতৃবৃন্দৰ লগতে UPPL আমাৰ জিলা আৰু ব্লকৰ পৰ্যায়ৰ বিষয়ববীয়া আমি একেলগে তামোলপুৰ আৰু গড়েশ্বৰ সমষ্টি তথা আমাৰ তামোলপুৰ জিলা হিচাপে আমি সৌজন্যমূলক আজি আলোচনা কৰিছোঁ যেহেতু আমি ষ্টেট লেভেলত এলায়েন্সৰ এটা পাৰ্টনাৰ হিচাপে NDA এলায়েন্স আছোঁ NDA এলায়েন্স হিচাপে আমাৰ এইটো ধৰ্ম যে আমাৰ মাজত যি এলায়েন্সৰ লগতে মাজে মাজে আমাৰ বহু কথা আলোচনা হয় আজিও ঠিক তেনেকুৱা যে এজিপি আৰু UPPLৰ আমি ভাতৃ হিচাপে আজি আমাৰ ডাঙৰ দাদা হিচাপে এজিপিয়ে এতিয়া আমাক আমাৰ লগত এটা সৰু ভাই হিচাপে বহিবলৈ অনুৰোধ কৰিছিলে তো সেই হিচাপে আমি আজি ইয়াত বহিছোঁ চিনাকি হৈছোঁ নতুন নতুন যেহেতু পদবী ইয়াত হৈছে UPPLৰ নতুন পদবী এজিপিৰ নতুন পদবী গতিকে আজি এটা চাহ চিনাকি লগতে পৰৱৰ্তী সময়ত আমি আঞ্চলিকতাবাদ হিচাপে যেহেতু আমাৰ সকলো ৰাইজে এটা বিশ্বাস আছে আস্থা আছে ৰাইজৰ এটা এক্সপেক্টেশ্যন আছে গতিকে সেইবিলাক আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ এই বিষয়তো আলোচনা হৈছে আৰু সৌজন্যমূলকভাৱে আমি আজি প্ৰথমবাৰৰ কাৰণে চিনাকি পৰ্ব এইটো আলোচনা মিত্ৰতাটো এইটো কেন্দ্ৰীয় বিষয় হয় এইটো এজিপি কেন্দ্ৰীয় আৰু UPPL কেন্দ্ৰীয় দুটা পাৰ্টিৰ কেন্দ্ৰীয় বিষয়ববীয়াই মিত্ৰতাৰ বিষয়ে আলোচনা কৰিব আজি তামোলপুৰ আমি জিলা পৰ্যায়ত সেইটো আলোচনা কৰিব পৰা আমাৰ পাৱাৰ নাই গতিকে কেন্দ্ৰই যি ডিচিশ্যন লয় এলায়েন্সত খেলে বা ছেপাৰেটলি খেলে এইটো কেন্দ্ৰীয় ডিচিশ্যন হ'ব যেহেতু এজিপি আজি যেহেতু নিজা পাৰ্টি ইয়াত আছে UPPL জন্মৰ পৰা আগৰ পৰাও ইয়াত এজিপি আমি দেখিছোঁ গতিকে তেখেতসকল নিশ্চয় পৰিকল্পনা থাকিব পাৰে নিজৰ পৰিকল্পনাত কাম কৰি আছে গতিকে সকলো ৰাজনৈতিক দলে ইয়াত অধিকাৰ আছে ৰাজনৈতিক পলিটিকেল এক্টিভিটিজ এক্সাৰচাইজ কৰাৰ কাৰণে সকলোৰে এটা কিবা আছে চিন্তা চৰ্চা কৰিব পৰা অধিকাৰ আছে কিন্তু আমি UPPL হিচাপে আমাৰ যিমান বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি আমি কমপ্লিটলি ক্লিয়াৰ কৰিছোঁ আমি কালি যদি ইলেকশ্যন হয় UPPL শক্তিশালী ৰূপে কালিও ইলেকশ্যনত অংশগ্ৰহণ কৰিব পৰা পজিশ্যন আমি কৰিছোঁ আমি অসম গণ পৰিষদ আমি আঞ্চলিকতাবাদী দল BTRত বিশেষভাৱে শান্তি উন্নয়ন আৰু সমন্বয়ৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আজি UPPLে মুখ্য আৰু প্ৰধান ভূমিকা গ্ৰহণ কৰিছে মই আন্তৰিকতাৰে অসম গণ পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰা BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু শান্তি উন্নয়ন আৰু সমন্বয়ৰ ক্ষেত্ৰত UPPLে প্ৰধান আৰু মুখ্য ভূমিকা গ্ৰহণ কৰিছে আমি একে সমভাৱপন্ন দল হিচাপে উন্নয়নৰ কাৰণে আমি কিছু আজি সৌজন্যমূলকভাৱে মাননীয় বিধায়ক UPPLৰ তামোলপুৰ জিলাৰ সভাপতি তেখেতৰ নেতৃত্বত ইয়াত UPPLৰ যুৱ মৰ্চা সন্মানীয় উপসভাপতি বিপুল বসুমতাৰী প্ৰমুখ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য একেদৰে আমাৰ অসম গণ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ সভাপতি গড়েশ্বৰ সমষ্টিৰ সভাপতি তামোলপুৰ সমষ্টিৰ সভাপতি আৰু আমি একেলগে বহিলোঁ একেলগে কথা পাতিলোঁ আৰু নিশ্চিতভাৱে আমি এটা অসমৰ ৰাইজক BTRবাসীৰ লগতে এটা বাৰ্তা দিব বিচাৰিছোঁ যে যিহেতু শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত সমন্বয়ৰ ক্ষেত্ৰত UPPLে লোৱা ভূমিকাক আমি শলাগ লৈছোঁ গতিকে আমি একেলগে একেবাটে BTRবাসীৰ যাতে আৰু অধিকভাৱে উন্নয়ন হয় শান্তিৰ এনাৰ্জৰীডাল যাতে অধিক গাঢ় হয় তাৰ কাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ আৰু একেবাটে যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ